হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কিদৰে কেক আইচিং কৰিব পাৰি তাকে দেখুৱাম। ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেক আইচিং কৰিবলৈ প্ৰথমতে বাতি এটাত ক্ৰীম অলপ ঢালি লৈছোঁ। যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে কেক আইচিং কৰিবলৈ ওলাইছে তেতিয়া ক্ৰীম কমকৈ ল'ব, কাৰণ ক্ৰীমবোৰ ফেটি ল'লে বহুত বেছি হৈ যায়। এতিয়া মই হেণ্ড ব্লেণ্ডাৰ ইউজ কৰি ক্ৰীমটো 3 পৰা 4 মিনিটলৈকে ফেটি থাকিম। ক্ৰীমখিনি ফেটি থাকোঁতে এটা কথা মন কৰিব, ক্ৰীমখিনি আপোনালোকে অভাৰবিট নকৰিব, নহ'লে কেক বনাবলৈ অসুবিধা হ'ব। এয়া মোৰ ক্ৰীম ৰেডি হৈ গ'ল। মই আপোনালোকক ক্ৰীমটো ওচৰৰ পৰা দেখুৱাইছোঁ, দেখিছেনে? ক্ৰীমৰ টেক্সচাৰটো এনেকুৱা হ'ব লাগে। এতিয়া টাৰ্ণ টেবুল এটা লৈছোঁ, টাৰ্ণ টেবুলৰ ওপৰত প্লেট এটা লৈছোঁ। এতিয়া প্লেটটোত ক্ৰীম অলপ লগাই লৈছোঁ, তেতিয়া কেকটো ফিক্স হৈ থাকিব। কেক আইচিং কৰোঁতে কেকটো 3 ভাগত ভাগ কৰি ল'ব পাৰে বা আপোনালোকে 2টা ভাগতো ভাগ কৰিব পাৰে। এয়া মই প্ৰথম লেয়াৰটো ইউজ কৰিছোঁ। যদি আপোনালোকে কেকৰ লেয়াৰকেইটা কাটোতে লেয়াৰটো বেয়া হয় তেতিয়া সেই লেয়াৰটো একেবাৰে তলত দি দিব। এতিয়া এয়া চেনি পানী অলপ লৈছোঁ, চেনি পানীখিনি অলপ অলপকৈ কেকৰ লেয়াৰটোৰ ওপৰত দি যাম। এতিয়া প্ৰথম লেয়াৰটোৰ ওপৰত ক্ৰীম অলপ দি লৈছোঁ। ক্ৰীমখিনি স্পেচুলা এটাৰে ভালকৈ মিলাই ল'ম। এয়া প্ৰথম লেয়াৰটো হৈ গ'ল। এতিয়া 2 নম্বৰ লেয়াৰটো ৰেডি কৰি লওঁ, তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। এয়া ছেকেণ্ড লেয়াৰটো ৰেডি হৈ গ'ল। এতিয়া কেকৰ থাৰ্ড লেয়াৰটো মই ৰেডি কৰি লওঁ। ময়ো কেক বনোৱা একদম এক্সপাৰ্ট নহয়, কেক বনাই ভাল পাওঁ কাৰণে ঘৰতে নিজে কেক আইচিং কৰি বনাই থাকোঁ। আপোনালোকেও এনেকৈ বনাই চাবচোন। মই আপোনালোকক কেক আইচিং কৰিবলৈ একদম সহজভাৱে দেখুৱাইছোঁ। ভিডিঅ'টোত দেখুওৱা ধৰণে কেকৰ লেয়াৰকেইটা কাটি লৈ কেকৰ ওপৰত ক্ৰীমটো লগাই দিলেই হ'ব। এয়া কেকৰ 3 নম্বৰ লেয়াৰটো ৰেডি হৈ গ'ল। এতিয়া স্পেচুলাখনেৰে কেকৰ ছাইডটোতো ক্ৰীমবোৰ লগাই যাম। কেকটো কাটোতে কেকৰ প্ৰথম লেয়াৰটো মোৰ অলপ বেয়া হৈছিলে, সেইকাৰণে তলত দিলোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে চাগে তলত অলপ গেপ হৈ গৈছে। এই গেপটো মই ক্ৰীমেৰে ভালকৈ ফিল আপ কৰি দিম। এতিয়া মই ক্ৰীমখিনি ভালকৈ মিহি কৰি ল'ম। এতিয়া কেকৰ ওপৰ ভাগটো ভালকৈ মিহি কৰি ল'ম। এয়া মোৰ কেক আইচিং কৰি ৰেডি হৈ গ'ল। আপোনালোকে কেক আইচিং কৰোঁতে সাৱধান হ'ব, কাৰণ কেক আইচিং কৰোঁতে হাতটো দবাই দিব নালাগে, জাষ্ট ওপৰৰ পৰা লগাই দিলে হ'ল, তেতিয়া কেকটো আপোনালোকে ধুনীয়াকৈ মিহি কৰিব পাৰিব। আইচিং কৰা কেকটো মই চিম্পুলকৈ সজাই ল'লোঁ। আপোনালোকেও ট্ৰাই কৰি চাবচোন। যদি আপোনালোকে জানিব বিচাৰে মই ফুলটো কেনেকৈ বনালোঁ বা ডিজাইনটো কেনেকৈ কৰিলোঁ, মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।